Hello, Dreamies. A very happy new year. Hey everyone, নমস্কাৰ and welcome back to my channel. এটা নতুন দিন আৰু এটা নতুন ব্লগলৈ মই পূজাই আপোনালোক সকলোকে মোৰ YouTube channel Dreamy Vlogsলৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল and all of you are doing great. আৰু যদি আপোনালোকে মোৰ এই ভিডিঅটো আজি first time চাই আছে তেন্তে please channelটো subscribe কৰি দিব আৰু লগত থকা notification bellটো on কৰি ল'ব so that next মই যেতিয়া ভিডিঅ আপলোড কৰো you get notified and be the first one to watch my video. Okay, so মোৰ ব্যাকগ্ৰাউণ্ডটো দেখিছেই চাগে আৰু ব্যাকগ্ৰাউণ্ড মিউজিকটো শুনি আছে চাগে কুকুৰাই ডাক দি আছে সো একচুয়ালি মই অলপ ওলাই আহিছো মানে আসলতে মই এই ব্লগটো আজি ঘৰতে কৰা কথা আছিলে বাট যেহেতু মোৰ ঘৰত মোৰ ভাগিনজনী আহিছে তো হেতু কাৰণে পুৰা ঘাল্লা পুৰা উৎপাত কৰি একদম পুৰা ঘৰ মানে মূৰৰ ওপৰত তুলি লৈছে তো হেতু কাৰণে মই ঘৰত ব্লগটো কৰিব নোৱাৰিলো আৰু আজি যেহেতু সানডে তো হেতু কাৰণে অলপ উঠা দেৰি হ'ল আৰু গাছা ধোৱা হৈ গ'ল তো ভাবিলো যে অলপ ৰ'দ লওঁ আৰু ভাবিলো why not একেলগে ৰ'দো লওঁ ব্লগো বনাওঁ সো হেতু কাৰণে মই অলপ ৰেডি হৈ মেলি ওলাই আহিছো আৰু এতিয়া টাইম আই গেছ হৈছে 2:30 বাজি পাৰ হৈছে মানে 3টা বাজা নাই সো হেতু কাৰণে ভাবিলো যে ব্লগটো কৰি লওঁ যেহেতু ইমান দিন হ'ল মই আপোনালোকৰ লগত কথা পতাও হোৱা নাছিলে সো হে ভাবিলো যে আজি বাহিৰতে ব্লগটো বনাওঁ আৰু আপোনালোকক দেখুৱাম এটা বহুত ধুনীয়া সানসেট সো এয়া হৈছে আমাৰ ঘৰৰ ওচৰত সানসেট Actually, এতিয়া মোৰ ফোনত মানে মই যেহেতু ব্লগটো আজি ফোনেদি কৰি আছো তো ইমান ভালকৈ গম নাপাব অকমান দেৰি যেতিয়া হৈ যাব তো বহুত ধুনীয়াকৈ সানসেট হয় তো দেখিবলৈ বহুত ভাল লাগে মানে এতিয়া বাৰু সাগজবোৰ সব কলম কৰি থৈছে তো হেতু কাৰণে আপোনালোকে ইমান ধুনীয়া নেদেখিব বাট ৰাতিপুৱা সময়ত পুৰা একদম কুঁৱলী ফুল হৈ থাকে মানে আমাৰ ঘৰৰ পৰা ওচৰতে হয় এটো একচুয়ালি ষ্টেটৰ বাগান হয় তো এতিয়া পুৰা কলম কৰি দিছে কাৰণে আপোনালোকে গ্ৰীনাৰী নেদেখে আদাৰৱাইজ বহুত ধুনীয়া লাগে ইনফেক্ট মই ইনষ্টাৰ কাৰণে ফটোজ মই ইয়াতে ক্লিক কৰো বিকজ বহুত ধুনীয়া আহে মানে গ্ৰীনাৰী থাকিলে যেহেতু ফটোজবোৰ আৰু বেছি ইনহেন্স হৈ আহে তো হেতু কাৰণে মই ইয়াতে সব ফটোজখিনি তুলো আৰু ইনষ্টাত আপলোড কৰো সো এতিয়া আহিছো মেইন কথাটোলৈ যে মোৰ চেনেলটো কি হৈছিলে মই কিয় ইমান দিন ভিডিওস দিয়া নাছিলো সো ফাৰ্স্ট অফ অল মই আপোনালোক সকলোকে সৰি ক'ব বিচাৰিছো মানে মই যেহেতু আপোনালোকক কৈছিলো যে মই ৰেগুলাৰলি আপোনালোকৰ কাৰণে ভিডিওস আনিম বুলি বা ব্লগছ আপলোড কৰিম বুলি বাট লাষ্ট 2-3 মান্থছৰ পৰা মানে মই অলপ বিজি আছিলো মানে তেনেকুৱা একো বিশেষ নহয় বাৰু মানে আমাৰ অনলাইন ক্লাसेस হৈ আছিলে আৰু আমি দুটা সেমিষ্টাৰ একেলগে কমপ্লিট কৰিবলগীয়া আছিলে তো হেতু কাৰণে বেক টু বেক ক্লাसेस আৰু এনেকে এক্সাম চলি আছিল আৰু তেনেকুৱা একো বিশেষ নাছিল বাৰু দেখুৱাবলৈ কাৰণে যেহেতু ঘৰতে আছিলো ক্লাसेस কৰি দিছিলো আৰু হেকিদিন যেনেকুৱা বম ৰ'দ দিছিলে পুৰা একদম পুৰা গৰম আছিলে তো হেতু কাৰণে ব্লগ চেনেল একো কৰিবলৈ মন যোৱা নাছিলে সো হেতু কাৰণে ব্লগ দিয়া নাছিলো আৰু ইতিয়াৰ পৰা মই ডিসাইড কৰিছো যে ডিসাইড মানে নহয় ফুল মানে প্ৰমিস কৰিছো যে মই ৰেগুলাৰলি ভিডিওস আনিম সো মই এতিয়া বেক টু বেক এখিনি আপলোড কৰি যাম তো আপোনালোকেও চাব আৰু মোক জনাব যে মোৰ ভিডিওসখিনি চাই কেনেকুৱা লাগিলে বাট ভিডিওসখিনি চোৱাৰ আগলৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব বিকজ সাবস্ক্ৰাইব নকৰিলেনো কেনেকৈ গম পাব যে মই ভিডিওস দিছো বুলি সো মেক শিওৰ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু কৰি লওক একো নহয় সাবস্ক্ৰিপশ্যন ইজ ফ্ৰী গাইজ সো হেতু কাৰণে মেক শিওৰ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লয় সো এতিয়া আহিছো মেইন কথাটোলৈ যে মোৰ চেনেলটো কি হৈছিলে একচুয়ালি মোৰ লগত মানে এটা বহুত ডাঙৰ ব্লান্ডাৰ হৈ গ'ল বুলি ক'ব লাগিব মানে মোৰ চেনেলটো ডিমনিটাইজ কৰি দিছিলে ইউটিউবৰ ফালৰ পৰা সেইং দ্যাট মোৰ চেনেলটো কমপ্লাই নকৰে হয়তো ইউটিউব পাৰ্টনাৰ প্ৰগ্ৰামৰ কিবা পলিচিজ কাৰণে মানে হল কি মই একচুয়ালি নৱেম্বৰ আই গেছ নৱেম্বৰ আছিল মই তেতিয়া মানে ইউটিউব ষ্টুডিও চেক কৰি আছিলো মই মোৰ মনিটাইজেশ্যন সেকশনত গলো তেতিয়া মই গম পালো যে মোৰ চেনেলটো ডিমনিটাইজ কৰি থোৱা হৈছে ইনফেক্ট মই এটু মোৰ সেটিংছত গৈ মই চেক কৰিলো কি কিবা কমিউনিটি ষ্ট্ৰাইক আছে নেকি বা কপিৰাইট ক্লেইমছ আছে নেকি বা কিবা বাট তেনেকুৱা একোৱেই নাছিল এণ্ড তাত লিখা আছিলে এইখিনি সো মই যেতিয়া এইখিনি পঢ়িলো তেতিয়া আই ওয়াজ লাইক কমপ্লিটলি ব্ল্যাঙ্ক মনটো বহুত বেয়া লাগিছিলে যেহেতু মানে ইমান কষ্ট কৰি মই ভিডিওসখিনি বনাইছিলো বা আপলোড কৰিম বুলি ভাবিছিলো হেতু কাৰণে অলপ বেয়া লাগিছিলে এণ্ড মই ইউটিউবক মেইল কৰিলো যে এনেকুৱা প্ৰবলেম মোৰ হৈছে যে মোৰ উইদাউট এনি লাইক প্ৰায়ৰ নটিফিকেশ্যন বা নোটিছ মোক মানে ইউটিউবৰ চেনেল যোনটো আছে হেতু সডেনলি হতি মোৰ চেনেলটো ডিমনিটাইজ কৰি দিলে আৰু মই একোকে গম নাপাওঁ সো মই যেতিয়া মেইল কৰিলো তাহতি মোক ক'লে যে আই নিড টু ৰিএপ্লাই আফটাৰ 30
30 days. So সেইটো কাৰণে মই accordingly 30 days of পিছত reapply কৰিলোঁ আৰু মোৰ problem solve হৈ গ'ল and finally মোৰ চেনেলটো এতিয়া approve হৈ গ'ল monetization কাৰণে and I'm so happy মই আপোনালোকক ক'ব নোৱাৰোঁ তো সেইটো কাৰণে এতিয়াৰ পৰা মই ভাবিছোঁ যে মই ৰেগুলাৰলি মানে এটা উইকত এটলিষ্ট মই 2টামানকৈ ভিডিঅ'জ মই দিবলৈ ট্ৰাই কৰিম সো আপোনালোকে মেক শিওৰ কি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় সো ইন কেছ আপোনালোকেও যদি এইটো প্ৰব্লেম ফেচ কৰে তেন্তে প্লিজ আপোনালোকে পেনিক নকৰিব বা ষ্ট্ৰেছ নল'ব আপুনি যদিও আপোনালোকক ইনফৰ্ম নকৰে তেন্তে মানে যোনটো ছেটিংছ থাকে আপোনাৰ নিজৰ চেনেলৰ তো আপোনালোকে তাত গৈ মেলি চব চেক কৰিব পাৰে আৰু একৰ্ডিংলি ইহঁতক মেইল কৰিব পাৰে ষ্টেটিং দ্য প্ৰব্লেম ইউ আৰ ফেচিং আৰু সঁচা ক'ব গ'লে যেতিয়া ফাৰ্ষ্ট টাইম মই সেইটো গম পাইছিলোঁ যে মোৰ চেনেলটো ডিমনিটাইজ হৈ গ'ল তো মোৰো অলপ মানে বেয়া লাগিছিলে তাৰপিছত এই ভিডিঅ' নিদিওঁ আৰু বুলি সেনেকুৱাকৈও ভাবিছিলোঁ নভবা নহয় বাট দেন ভাবিলোঁ কি মইতো পইচাৰ কাৰণে যিহেতু ইউটিউব ষ্টাৰ্ট কৰা নাছিলোঁ মই ইউটিউব এজ এ প্লেটফৰ্ম জইন কৰিছিলোঁ টু কানেক্ট উইথ পিপল এণ্ড এভৰিৱান তো সেইটো কাৰণে মোক মায়ো ক'লে যে তুমিতো পইচাৰ কাৰণে কৰা নাছিলা চ' ৱাই ইউ নিড টু ৱৰি এবাউট অল দিছ তো সেইটো কাৰণে ময়ো ভাবিলোঁ আৰু মই নিজক ষ্ট্ৰং কৰিলোঁ আৰু ভাবিলোঁ যে যি কি নহওক বাৰু যদি ইন কেছ ফিউচাৰতো যদি মনিটাইজেশ্যন হ'বলগীয়া আছেই তো নিজে অন হৈ যাব মনিটাইজেশ্যন অহঁতি এপ্ৰুভ কৰিব ইউটিউবৰ ফালৰ পৰা যিহেতু অহঁতিও জানে যে এজন কণ্টেণ্ট ক্ৰিয়েটৰেই হওক বা এজন ইউটিউবৰে হওক কিমানখিনি কষ্ট কৰিবলগীয়া হয় এটা ভিডিঅ' বনাবৰ কাৰণে আৰু বহুতখিনি বেকগ্ৰাউণ্ডত চলি থাকে মই যিহেতু কৈছোঁ যে ময়ো গম পোৱা নাছিলোঁ যে ইমানখিনি কষ্ট লাগে এটা ভিডিঅ' বনাবলৈ কাৰণে ইমান দেৰি ৰৈ পেলাই কথা কোৱা আৰু এডিটিঙততো ভাই জান ওলাই যায় মই কৈছোঁ নাই সেইটো মানে আপোনালোকে কৰিলেহে জানিব যে এডিটিং কি বস্তু মানে নৰ্মেল ফটোজ এডিট কৰা বা ৰিলছ এডিট কৰা ইজ মানে কি ক'ম উইদিন সেইটো ছেকেণ্ডছ হৈ যাব পাৰে বাট এটা ইউটিউবৰ ভিডিঅ' যেতিয়া বা ভ্লগ আপোনালোকে যেতিয়া এডিট কৰিব তেতিয়াহ'লে আপোনালোকে গম পাব যে কিমানখিনি কষ্ট লাগে তো সেইটো কাৰণে আপোনালোকেও যদি এনেকুৱা প্ৰব্লেম ফেচ কৰে তেন্তে প্লিজ আপোনালোকে টেনশ্যন নল'ব আপোনালোকে ৱেইট কৰি দিব যিহেতু সিহঁতৰ 30 পিৰিয়ডছৰ এটা সেইটো মানে ফিক্সড এটা টাইমিং থাকে 30 ডেইজৰ ভিতৰতহে বা 30 ডেইজৰ পিছতহে আমি এপ্লাই কৰিব পাৰোঁ চ' মোৰ চেনেলটো ডিমনিটাইজ হৈছিলে 26th of October এণ্ড মই এপ্লাই কৰিবলৈ মোৰ দিছিলে 27th of October এণ্ড মই একৰ্ডিংলি 27th of October এপ্লাই কৰিছোঁ আৰু যেতিয়া মই 27th আকৌ ৰিএপ্লাই কৰিছিলোঁ মোৰ তেতিয়া আকৌ মনিটাইজেশ্যন অন হৈ পেলাই আকৌ অফ হৈ গৈছিলে আই ডোণ্ট ন' কি প্ৰব্লেম চলি আছিলে বাট নাও মই সেইটো কাৰণে অলপ মানে ৱেইট কৰি দিলোঁ চ' দেট টু চি ইফ এনেকুৱা প্ৰব্লেম আকৌ হয় নেকি তো সেইটো কাৰণে মই এতিয়া একো প্ৰব্লেম তেনেকুৱা পোৱা নাই আৰু এতিয়া ভাবিছোঁ যে পূৰা একদম ভিডিঅ' দিম বুলি তো সেইকাৰণে যে ভ্লগটো ইয়াতে কৰি দিওঁ মানে ঘৰতনো ডেইলি কিমান কৰিম একেখিনি বেকগ্ৰাউণ্ড একেখিনি জেগাই তো সেইটো কাৰণে মই অলপ ওলাই আহিলোঁ আৰু ভাবিলোঁ ভ্লগটো কৰি লওঁ চ' সেয়াই আৰু আজিৰ ভিডিঅ'টোত তেনেকুৱা একো বিশেষ মই যাবলগীয়া ক'তো নাছিলে বা ক'তো তেনেকুৱা একো প্লেনো নাছিলে বাট ষ্টিল ভাবিলোঁ যে আপোনালোকক কথাখিনি জনাই দিওঁ যিহেতু মানে আপোনালোকে মোৰ অডিয়েঞ্চ হ'লেও মোৰ ফেমিলি নিচিনাই হয় আৰু বহুতে মোক সুধিও আছে মোৰ ফ্ৰেণ্ডছখিনিয়ে যে কিয় ইমান দিন ভিডিঅ' দিয়া নাই কি হ'ল কিয় তুমি ভ্লগ কৰা নাই বুলি তো সেইটো কাৰণে ভাবিলোঁ যে একেলগে ভ্লগ কৰি ফাৰ্ষ্টত মই এই কথাটো ক্লিয়াৰ কৰি লওঁ যে মই ইমান দিন কিয় ভিডিঅ' দিয়া নাছিলোঁ কিয় ভ্লগ কৰা নাছিলোঁ মানে ভ্লগ একচুৱেলি আছিলে মই দিব নোৱাৰিলোঁ বিকজ মোৰ চেনেলটো ডিমনিটাইজ হৈ আছিলে যোনটো মই ক'লোৱেই তো সেইটো কাৰণে ভিডিঅ'টো দিয়া নাছিলোঁ আৰু তাৰপিছত অলপ ইফালে সিফালে মোৰ পাৰ্চনেলো অলপ কিবা কিবি কাম আছিলে তো সেইটো কাৰণে ভ্লগ কৰিব পৰা নাছিলোঁ তো সেইটো কাৰণে মই ভাবিলোঁ যে আপোনালোকক ধুনীয়াকৈ ডিটেইলছত কৈ দিওঁ বিকজ নেক্সট কি হয় কি ভ্লগছ বনালে মানে সেইখিনি ক'বলৈ টাইমো নাথাকে বা সিমানখিনি মানে মনতো নাথাকে ক'বলৈ কাৰণে তো সেইটো কাৰণে মই আজি এই ভিডিঅ'টোতে স্পেচিফিকলি গোটেইখিনি কৈ দিছোঁ ইন ডিটেইলছ চ' য়েছ আপোনালোকে এতিয়াৰ পৰা টেনশ্যন নল'ব ড্ৰিমি ভ্লগছ মানে পূজা বৰুৱা ইজ বেক এণ্ড এতিয়াৰ পৰা মই কনষ্টেণ্টলি ভিডিঅ'জ দিম বুলি ভাবিছোঁ চ' লেটছ চি কি হয় আৰু বহুত ধুনীয়া ধুনীয়া ভিডিঅ'জ আহি আছে একচুৱেলি দুটামান মোৰ অলৰেডি লাইন আপ আছে চ' নেক্সট আপোনালোকে সেইকেইটা চাবলৈ পাব আৰু মোক কমেণ্ট কৰি নিশ্চয় জনাব যে ভিডিঅ'জখিনি চাই কেনেকুৱা লাগিলে বিকজ ভিডিঅ'জখিনিতো মই আপোনালোকৰ কাৰণেই বনাইছোঁ ন চ' আপোনালোকে যদি মোক নকয় যে ভিডিঅ'জখিনি কেনেকুৱা লাগিছে বা কি ভাল লাগিছে বা কি বেয়া লাগিছে তেন্তে মই গম নাপাওঁ চ' yes that's all for today's video thank you so much for watching যদি আপোনালোকে মোৰ এই ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেন্তে thank you so much আৰু ইমান দেৰি চালে যেতিয়া আপোনালোকে নিশ্চয় মোক অলপ হ'লেও ভাল পাইছে চাগে চ' প্লিজ মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মই আকৌ আহিম বহুত জলদি মোৰ নেক্সট ভিডিঅ'টো লৈ চ' till then stay tuned and stay safe bye bye